আপুনি যিটো পৰিৱেশৰ মোক বৰ্ণনা দিলে তেনেকুৱাই নে পৰিৱেশটো সেইটো মই ইনভেষ্টিগেশ্যন কৰিবলৈ আহিছোঁ হয় নেকি ইয়া আই ৱান্ট টু সে দ্যাট ইজ সামথিং দ্যাট আহক ক'লে ভিতৰলৈ আহক বহক ইনভেষ্টিগেশ্যন কৰিব আহিছে পৰিৱেশৰ মোক নৰকত সোমোৱাই আপুনি ইনভেষ্টিগেশ্যন কৰে আচলতে কথাটো তেনেকুৱা নহয় ছাৰ মই নিজে কেলকুলেশ্যন কৰি আছোঁ যে আচলতে মোক ক'ত গণ্ডগোল হৈ গ'ল আৰু ইয়াত সোমাই কিন্তু মই তেনেকুৱা একো হাল্লা চিল্লা শুনা নাই কাৰোবাৰ হাতৰ পৰা গিলাচ পৰিল নেকি গিলাচৰ শব্দতে কেঁচুৱা সাৰ পালে চাগে কিমান বাৰ ক'ব লাগে ভাতটো টাইমত লাগে বুলি এতিয়া 12টা বাজিল ভাত হোৱা নাই সদায় কামৰ পৰা আহি ভাত খাবলৈ নাপাওঁ কেতিয়াবা মৰম কেতিয়াবা কাজিয়া এয়াইতো সংসাৰ ছাৰ চুপ কি শত্ৰুতা আছিল মোৰ লগত আপোনাৰ প্ৰত্যেকটো বস্তুতে মই লাইন পাতিব লাগে পানী আনিবলৈ লাইন পাতিব লাগে টয়লেট যাবলৈ লাইন পাতিব লাগে হেৰি মই ওলোৱাই নাই দৰ্জাখন বন্ধ কৰি দিলে যে পাগল চব চুপ থাক